নমস্কাৰ, আপোনালোক সকলোকে মোৰ নতুন ইউটিউব চেনেল প্ৰিয়ংকা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক চিম্পল পোলাও ৰেচিপি দেখাওঁ। তো বলকচোন মই কেনেকৈ বনাওঁ আপোনালোকক দেখাওঁ। একদম চিম্পল আৰু 15-20 মিনিটতে হৈ যোৱা। প্ৰথমতে মই চাউলখিনি 15 মিনিটৰ কাৰণে ভিজাই থৈছোঁ। ভিজাই থৈ টুকি এতিয়া মই এটা সৰু পিঁয়াজ মিহিকৈ কুটি লৈছোঁ, তেজপাত এটা লৈছোঁ, তাৰপাছত খিচমিচ কেইটামান, কাজু আৰু লং, ইলাচি, ডালচেনি আৰু আদা নহৰু পেষ্ট। মই পৰিমাণটো কমাই লৈছোঁ কাৰণ মই চাউল কমাই লৈছোঁ। আপোনালোকে চাউল বেছিকৈ ল'লে পৰিমাণটো বেছিকৈ ল'ব। এতিয়া মই কুকাৰটো গৰমাই লৈছোঁ, গৰমাই ল'ব কুকাৰটো। তাৰপাছত ৰিফাইন অইল দিছোঁ। আপোনালোকে যদি বিচাৰে ঘিউটো বনাব, কাৰণ মই ঘিউত ভাল নাপাওঁ কাৰণে ৰিফাইন অইল দিছোঁ। এয়া দি লৈ এতিয়া মই তেজপাত গোটেইখিনি, তেজপাত, লং, ইলাচি, আদা নহৰু পেষ্ট, কাজু খিচমিচ গোটেইখিনি দি অকণ সময় কালাৰ অহালৈকে ভাজি ল'ম। এয়া দেখিছে পিঁয়াজ কালাৰটো হৈছে। এতিয়া মই চাউলখিনি দি দিম। দি চেনি মই অকণ সৰহকৈ দিছোঁ কাৰণ মই মিঠাটো ভাল পাওঁ খাই। চেনি আৰু অকণমান নিমখ দি আপোনালোকে 5-10 মিনিটমান ভাজি ল'ব ধুনীয়াকৈ। এয়া দেখিছে মই ভাজি আছোঁ, মোৰ ভাজি প্ৰায় হৈছে আৰু ভাজি হৈ গ'ল। আপোনালোকে জাষ্ট চাউলটো ডুব খোৱাকৈ পানীখিনি দিব, বেছি পানী নিদিব। জাষ্ট চাউলটো উপঙি থকাকৈ পানীখিনি দি পেলাই এটা হুইচেল মাৰি দিব। এয়া মোৰ এটা হুইচেল মাৰিলে এয়া মোৰ চাওক পোলাও ৰেডি হৈ গ'ল। এয়া চাওক কেনেকুৱা ধুনীয়া হৈছে আৰু খাবলৈও বহুত টেষ্টি হৈছে। এয়া মোৰ ৰেচিপি ৰেডি হৈ গ'ল। আপোনালোকে যদি ভাল পায় তেন্তে পুটুককৈ হোৱা চিম্পল পোলাও ৰেচিপি ট্ৰাই কৰিব। যদি ভাল পাইছে ৰেচিপিটো তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু বেল আইকন বজাবলৈ নাপাহৰিব। পুনৰ এটা নতুন